আমাৰ আৰু গীতবিলাক এনেকুৱা হয় ল'ৰা আৰু ছোৱালী মানে দুই থাকে তেনেকুৱাকে মই অকল এফাকিমান ল'ৰাটো মই গাব লাগিব নালাগে গাই যদি গাব এতিয়া আকৌ আপোনাক কোনটো কি ক্ষেত্ৰখনে বা কোনটো কামে কোনটো কথাই আপোনাক অনুপ্ৰেৰণা যোগালে যে আকৌ ঘূৰি যা এয়া ৰাইজৰ মৰম পালে মানে আচলতে নকৰা কাম এটাও আৰু কৰিবলৈ মন যায় নিজে অকল ভাবি থাকিলে আচলতে মই পাৰো জানো এনেকুৱা মনত ভাৱ এটা আহে ৰাতি হুমজিয়া যামে তোৰে ঘৰলে যামে তোৰে ঘৰলে হাৰে পায় থাকিবি নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক ভালে আছে ভালে থাকক আজি শব্দবৃক্ষৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী কণমানি শিশু শিল্পী প্ৰযুক্তি প্ৰৱণ চাউৰক লগতে মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদিকা তথা গীতিকাৰ সুৰকাৰ ৰুণু মৰাণ চাউৰকক আহকচোন আমি আজিৰ অনুষ্ঠানলৈ সোমাই যাওঁ বাইদেউ আৰু মাইনাটো আপোনালোক দুয়োকে আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় নমস্কাৰ আমিও শব্দবৃক্ষৰ এই মজিয়াখনলৈ আহিবলৈ পাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শব্দবৃক্ষ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ বাইদেউ আপুনি আপোনাৰ ল'ৰালি কোন ঠাইত আছিলে ঘৰ আপোনাৰ মোৰ কাকপথাৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত বৰালি গাঁও হয় বৰালি গাঁৱতে মোৰ শিক্ষা হাইস্কুলীয়া শিক্ষা তাৰপিছত কাকপথাৰ তাৰপিছত আপুনি ক'লৈ বিয়া হৈছে বাৰেকুৰি বিয়া হোৱাৰ পাছত আপুনি গানৰ লগতে জড়িত হৈ আছে নে বেলেগ কিবা বৃত্তিত জড়িত হৈ আছে নহয় মই এখন বেচৰকাৰী স্কুলতো আছোঁ তাৰপিছত গানটো মই সৰুৰ পৰা গাইছোঁ আৰু বিয়া হোৱাৰ পিছতো এনেকৈ ধাৰাবাহিকভাৱে চলাই আছোঁ আৰু অলপ অলপ তেনেকৈ আপোনালোকৰ ভিডিঅ' আমি ইউটিউবত চাইছোঁ আপোনাৰ কণমানি ভিডিঅ' মই চাইছোঁ মোৰ দ্বৈত কণ্ঠত খুব সুন্দৰকৈ গীত গাইছে আৰু সেইকাৰণে আজি আমি শব্দবৃক্ষলৈ আপোনালোকক শব্দবৃক্ষৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ আজি আমাক আপুনিও গান শুনাব লাগিব তুমিও গান শুনাব লাগিব মাজে মাজে আমি কিছুমান কথা পাতিম যিবিলাক আমাৰ জীৱনৰ খুব অবিচ্ছেদ্য কথা এৰা বনোৱাৰ কথা এইবিলাক আমি আলোচনা কৰিব লাগিব তো মাজে মাজে আমি দুটা এটা গীতো শুনিম প্ৰথমতে মই আপোনাৰ এই গানৰ জগতখনত মানে সংগীতৰ জগতত আপুনি আনুষ্ঠানিক শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিছিল আনুষ্ঠানিক শিক্ষা মোৰ এটাই জেগা নহয় বা এটা ঠাইতে হোৱা নাছিলে আচলতে ক'বলৈ গ'লে মই কথাখিনি সৰুতে মোৰ গান শিকাৰ খুব হেঁপাহ আছিল কিন্তু সৰুতে গান শিকিবলৈ আমাৰ যিহেতু কাকপথাৰলৈকে বৰালি গাঁৱৰ পৰা প্ৰায় 10 কিলোমিটাৰ আৰু সেই সময়ত কোনো ধৰণৰ যান বাহন নাই তাৰপিছত খোজকাঢ়িয়ে অহা যোৱা কৰা সময়ৰ কথা সেইটো সময়ত তেনেকৈ আহি পেলাই মই সেই ল'ৰালিকানত যিখিনি আজিৰ তাৰিখত যিখিনি ল'ৰা ছোৱালীয়ে যেনেকৈ গান শিকে সেইখিনি মনৰ হেঁপাহ আছিলে যদি মই তেতিয়া শিকিব নোৱাৰিলোঁ বিভিন্ন কাৰণত যাতায়াতৰ অসুবিধা বা আমাৰ আৰ্থিকো প্ৰব্লেম আছিলে মোৰ দেউতা এজন মানে সাধাৰণ কৃষকহে আছিলে আৰু আমি ল'ৰা ছোৱালীও কেইবাটাও সকলোৱে পঢ়ি থকা অৱস্থাতে মানে মোৰ সেই গান শিকাৰ হেঁপাহটো আছিল সেইখিনি সময় নোৱাৰিলোঁ মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া এজন মোৰ খুব মই আজিও তেখেতক সোঁৱৰিম নিৰ্মল দহতীয়া তেখেতে মোৰ কণ্ঠ শুনি পেলাই বিনা পইচাত আচলতে কোনো মূল্য নোলোৱাকৈ তেখেতে মোক বহুতখিনি আগবঢ়াই দিলে শিকাই দিলে আৰু মোৰ জীৱনৰ এজন পৰম শ্ৰদ্ধাৰ গুৰু বুলি ক'লে সংগীতৰ তেখেতে হ'ব তাৰপিছত মই তেখেতৰ যেহেতু আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰিব লাগিব সেইটো কাৰণে মই কাকপথাৰ সংগীত বিদ্যালয়ত নামভৰ্তি কৰিলোঁ আৰু তাত মই হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতেহে মই কৰিছোঁ মানে সেইখিনি সুবিধা যিহেতু মই যেতিয়া কলেজ পঢ়িবৰ কাৰণে ওলাই আহিলোঁ তেতিয়াই মই গান শিকাৰ সুবিধাটো আকৌ লৈ লৈছিলোঁ তাৰ আগত যেতিয়া শিকিছিলে পইচা দিয়া নাছিল পইচা মানে এনেকুৱা হয় আচলতে গান ভাল পায় মোৰ আই পিতাই চবেই গান ভাল পাইছিলে আয়ে এতিয়াও ধৰি লওক গাঁৱৰ সভা বিয়া সকামত এগৰাকী মুখ্য বুলিয়ে ক'লেও বিয়া নহয় বাইদেউহঁতো গান গাইছিলে কিন্তু কথা হ'ল কি আজিৰ তাৰিখৰ নিচিনা দায়িত্ব লৈ পেলাই কোনোবাই গান শিকাবলৈ থৈ অহা বা লৈ অনাৰ এনেকুৱা নাছিল কাৰণে মই চাগে সেইখিনি সময়ত শিকিবলৈ নাপালোঁ যিয়ে নহওক পিছত মই গানটো শিকিলোঁ আৰু আটাইতকৈ আপুনি জানি
ভালো লাগিব বা বেয়াও লাগিব, মোৰ এতিয়াও মানে আক্ষেপ এটা থাকি যায়। মই আজি গান কি শিকিলো, আচলতে গানখিনিত মই কিমান শিকিলো, সেই কথাখিনি মোৰ দেউতাই নজনাকৈয়ে পৃথিৱীৰ পৰা গুচি গৈছে। গান শিকিছে, ছোৱালীজনী গান শিকিছে জানেই আৰু, কিন্তু গানৰ যে এনেকুৱা এখন জগত আছে, ক্লাছিকেলৰ জগত এখন আছে, সেই কথাটো মোৰ দেউতাও নাজানিলে, বা আইও আজিও নাজানে মই গানত কি হৈ আছো, কিন্তু ছোৱালীজনী আছে, ছোৱালীজনীয়ে গান গায়। হা নাই পিতাই ঢুকাইছে। কি কয় কিমান খিনি গান কি শিকিলে সেই কথাটো কিন্তু তেওঁলোকে নাজানিলে। মই বাহিৰে এইখিনি কৰি জানিবলৈ আপুনি নিদিলে চাগে। এইখিনি এনেই গান গাই বুলি জানে, ক'ৰবাত প্ৰগ্ৰাম চগ্ৰাম কৰাবিলাক গম পায়, কিন্তু ক্লাছিকেল জগতত মই কিমানখিনি আগবাঢ়ি থৈছো তেওঁলোকে আপুনি যে পিতাই নাজানিলে বুলি কৈছে, আপুনি মই বাহিৰে কৰিলো বস্তুটো। এই কথাটো কৈছো, পিতাইক নজনোৱাৰ কথাটো কি আছিল আপুনি? নজনা মানে তেওঁলোকে অকল গান গাই বুলি জানে, ছোৱালীজনী গান গাই, প্ৰগ্ৰেম আছে কৰিছে, কিন্তু ক্লাছিকেল জগতখনত যে এনেকে পৰীক্ষা দি পেলাই যে আগবাঢ়ি যায়, সেই কথাটো তেওঁলোকে অকল মানে পৰীক্ষা দিছে, কিবা দিছে, এনেকুৱা ধৰণৰ হ'ল আৰু, কিন্তু পিছলৈ নাজানি বুজি নাপাইছিলে। সেইটোৱে কথা। তথাপি আপোনাৰ সেই যি গতি, মানে আপোনাৰ গান শিকাৰ যিটো আপোনাৰ স্পৃহা, সেইটোক আগবঢ়াই লৈ গ'ল। পিছত মই কলেজ পঢ়িছো, কলেজত পঢ়ি থাকোতে মই হেৰিত আমাৰ স্বনামধন্য শিল্পী কি বুলি কয়, আমাৰ দহোটীয়া ছাৰ, প্ৰদীপ দহোটীয়া ছাৰ, তেখেতৰ লগতো শিকিছো। আপুনি কলেজ কোন কলেজত পঢ়িছিলে? ডুমডুমা কলেজত পঢ়িছিলো মই। আপুনি তাত গান গাইছিলে? ডুমডুমা কলেজত গান গাইছো। বেষ্ট ছিংগাৰ হৈছিলে? বেষ্ট ছিংগাৰ নহলো, কিন্তু পুৰস্কাৰবোৰ পাইছো আৰু। বেষ্ট ছিংগাৰ যে নহ'ল, আক্ষেপ কিবা থাকিল নেকি আপোনাৰ? নাই আক্ষেপ নাই, কাৰণ মই নিজে গম পাইছিলো তেতিয়া মোতকৈ বহুত ভালকে গোৱা আছিলে মানে। তেওঁলোক আছে সংগীত জগতত আছে নে? তেওঁলোকৰ সংগীত জগতত দেখো কেতিয়াবা আমাৰ সৌৰভ ডেকা কপথাৰে আছিলে, আমি সৌৰভ দা বুলি মাতিছিলো, তেখেতে পাইছিলে পুৰস্কাৰবোৰ। তেওঁলোক গানৰ লগত জড়িত হৈ আছে নে এতিয়া? হৈ আছে, এতিয়া ষ্টুডিঅ' খুলি মেলাই কৰি আছে তেনেকুৱা। আপোনাৰ সেই যাত্ৰাটো আপুনি মানে অবিৰতভাৱে ৰাখিছে, গৈ আছে, চলি আছে। মাজতে এৰিছিলো মই বহুত বছৰ, মানে সংসাৰ কৰাৰ পিছত, মানে বাচ্ছা হোৱাৰ পিছত বহুতখিনি এৰিলো। তাৰপিছত ইহঁতক দেখিলো যে ইহঁতক আকৌ এনকাৰেজ কৰিবৰ কাৰণে নিজে আকৌ ওলাই আহিছো। আপুনি মাজত কেলে এৰিলে, কি কথা এইবিলাক আমি পাতিম, মাইনাটো অকমান সেই আমনি পাব পাৰে, তাৰ লগত অকমান কথা পাতো। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম প্ৰযুক্তি পৱন চাউৰক। প্ৰযুক্তি পৱন চাউৰক। নামটো কোনে দিছে তোমাৰ? মায়ে দেউতাই দিছে। মায়ে দেউতাই দিছে। বাইদেউ, প্ৰযুক্তি পৱন নামটো মানে অলপ দিয়াৰ কথা আছে নেকি? আচলতে এনেকুৱা হৈছিলে, মই এখন সংগীত বিদ্যালয় খুলিছিলো, তাত DP সংগীত বিদ্যালয় দিছিলো। মোৰ ডাঙৰ ল'ৰাৰ নাম আছে ধনাঢ্য। পিছত ভাবিলো যে অকল DP মানে ধনাঢ্য পৱন। তাৰপিছত ভাবিলো যে অকল ডাঙৰ হলেচোন অকল DP সৰুটোৱে বেয়া পাব, অকল DP দাদা নামত দিলে, তেতিয়াহ'লে P নামৰ নাম এটা বিচাৰো। আৰু দেউতাকৰ লগত আলোচনা কৰিলো, চাই মেলি দেউতাকে ক'ত পালে পতককে দি দিলে যে প্ৰযুক্তি থম। স্কুলখন চলি আছে? স্কুলখন আছে, চলি আছে ন, বঢ়িয়া। আৰু মাক দেউতাক হিচাপে আমাৰ সন্তানৰ ক্ষেত্ৰত এইবিলাক চিন্তা কৰিব লাগিব। নিশ্চয় খুব ভাল চিন্তা কৰিছে, আচলতে এনেকুৱা চিন্তাই কৰিব লাগিব। তুমি কোন শ্ৰেণীত পঢ়ি আছা? কোন শ্ৰেণীত? তৃতীয় শ্ৰেণীত পঢ়ি আছো। তৃতীয় শ্ৰেণীত পঢ়ি আছা। তুমি গান গোৱা? গান গাই ভাল পোৱা নে? এনে মাহঁতে গান গাবলৈ তোমাক কয়? ভাল পোৱা? সৰুৰ পৰা গান গোৱা? কাৰ গান গাই ভাল পোৱা? কেনেকুৱা গান গাই ভাল পোৱা? বিদ্যাজ্যোতি, বিষ্ণু, ভূপেন্দ্ৰ, গোটেইখিনি গাই ভাল পোৱা? তুমি স্কুললৈ গৈ ভাল পোৱা নে নোপোৱা? স্কুললৈ গৈ বেছি ভাল পোৱা নে গান গাই বেছি ভাল পোৱা? দুইটাই ভাল পোৱা। বঢ়িয়া, খুব ভাল কথা। আৰু তোমাৰ নামটো ইমান ধুনীয়া নাম দিছে, ভাল নাম দিছে, প্ৰযুক্তি, যাৰ অৰ্থটো তুমি আৰু অলপ দিনৰ পাছতহে বুজি পাবা। খুব বিশাল নাম এটা দিছে তোমাক দেই, ভাল ল'ৰা হ'ব লাগিব। ভূপেন্দ্ৰ সংগীত আছে, বিষ্ণুপ্ৰসাদ ৰাভা সংগীত আছে, জ্যোতি সংগীত আছে। কাৰ গান গাব জানা? মই জ্যোতি সংগীত। জ্যোতি সংগীত জানা? ঠিক আছে, জ্যোতি সংগীত এটা কোৱা। পোহৰে চকুৰ বাহিৰ ছবি আঁকি যায়, চকুৰ বাহিৰ ছবি আঁকি যায়, জিকিমিকি কাৰ্টুন পখিলাই নাচি নাচি আহি ৰুণুক জুনুক কৈ নুপুৰ বজাৰ,
ঝিকিমিকি গান পখিলাই নাচি নাচি আহি ৰুণুক জুনুক কৈ নুপুৰ বজাৰ জুনুকালি নিশাৰ ৰূপোৱালী পোহৰে চকুৰ বাহিত কাৰ ছবি আঁকি যায় চকুৰ বাহিত কাৰ ছবি আঁকি যায় খুব সুন্দৰ হৈছে কোনে গান শিকাইছে তোমাক মোক মায়ে গাইছে মায়ে শিকাইছে অ মায়ে শিকাওঁতে কেতিয়াবা খং কৰে নে নকৰে কৰে কৰে এতিয়া কেতিয়াবা চাই লয় নে নলয় লয় লয় এই দুখ পালে তোমাৰ গান গাবলৈ মন যায় নে নাযায় 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 তো মায়ে যে খং কৰে এচাৰিয়ে পিতে সেইটো তোমাৰ ভাল হ'বলৈ কয় তুমি ভালকে গান গোৱাৰ কাৰণে আজি তুমি প্ৰগ্ৰেম কৰিব পাৰিছা হয় নে নহয় তোমাৰ গান ৰাইজে শুনিছে অসমত শুনিছে তিনিচুকীয়াত শুনিছে বাৰেকুৰিত শুনিছে হয় নে নহয় কি কাৰণে হৈছে মায়ে যে এচাৰি লৈছে তোমাক যে শিকাইছে সেইকাৰণে তুমি পাৰিছা সেইকাৰণে আজিৰ পৰা এচাৰিয়ে যদি তোমাক পিতে গান গাবলৈ মন কৰিবা নে নকৰিবা কৰিম বেছি ভালকে কৰিবা যে তুমি মোক পিটিছা চোৱা মই কিমান ভালকে গাব পাৰিছো তেনেকে জেদ কৰিব লাগিব বুজিলা দেই ঠিক আছে আৰু গান শুনিম তোমাৰ পৰা এতিয়া আমি মাৰ লগত অলপ কথা পাতো তুমি শুনি থাকিবা কথাবিলাক ঠিক আছে আপুনি যে প্ৰযুক্তিৰ পৱন ক'লে সৰু ল'ৰাৰ নাম ডাঙৰ ল'ৰাৰ নাম কি কৈছিলে ধনাঢ্য পৱন ধনাঢ্য সি ক'ত পঢ়ি আছে এতিয়া সি এতিয়া শংকৰদেৱ শিশু নিকেতন গেলাপুখুৰীত পঢ়ি আছে কোন ক্লাছত পঢ়িছে 8ত এবাৰ এইটোত আপুনি যে ক'লে আপোনাৰ সেই সংগীতত ইমান কষ্টৰে আপুনি গান শিকিলে হয় ঘৰত মা দেউতাক জানিবলৈ নিদিলে বা গম নাপালে তাৰপাছত আপুনি গান শিকিলে ইমান কষ্টৰে এটা যাত্ৰা আৰম্ভ কৰিলে মাজতে আধা হোৱাকে ৰাখি দিলো বুলি কৈছে বিয়াৰ পাছত কি কাৰণে ৰাখিছিলে ৰাখা মানে বিয়াৰ পিছত আচলতে মোৰ ঘৰখনৰ শহুৰ শাহুৰো আছিলে আৰু তেওঁলোকৰ অৱস্থাটো মানে দুইজন বেমাৰী আছিলে তাৰ আমি দুজনেই আছিলো ঘৰখনত এটা মানে এনেকুৱা খুব দায়িত্ব ল'ব লগা হৈছিলে এইটো মই শাহুৰ শহুৰৰ গানৰ কথা ভাবিবই নোৱাৰো আৰু তেনেকুৱা দুইজন বেমাৰী আছিলে ৰাতি দিন আমি এনি টাইমে তেওঁলোকৰ লগতে ব্যস্ত থাকিব লগা হয় বাহিৰলৈ অনা গা চা ধোৱা শুশ্ৰূষাখিনি সেইখিনি কৰোঁতে আমাৰ মোৰ হাজবেণ্ডৰ ধৰি লোৱা ব্যৱসায় বাণিজ্য আছিলে সকলোখিনি শেষ হৈ গৈছিলে সেইটো সময়ত তেওঁলোকৰ লগতে মানে এতিয়া ভাল লাগে অনুভৱ কৰি যে ইমানখিনি শুশ্ৰূষা কৰি পেলাই আচলতে মানে জীৱনত আপোনাৰ এটা ধুমুহা গ'ল ধুমুহা সাংঘাতিক ধুমুহা আৰু ধুমুহা এতিয়াও আছে বাৰু নথকা নহয় আচলতে ধুমুহাটো দৰকাৰ বোলে ধুমুহা মানে কি হয় মানুহৰ জীৱনলৈ যেতিয়া সমস্যা আহে সমস্যাই মানুহজনক ডুবাবলৈ বা ধ্বংস কৰিবলৈ নাহে তেওঁ সেই সমস্যাটো মানুহজনৰ কাৰণে বা জীৱনলৈ এইকাৰণে আহে যে তেওঁ গাত কেনেকুৱা ধৰণৰ ব্যক্তিত্ব আছে তেওঁ কেনেকুৱা ধৰণৰ প্ৰতিভা আছে সেইবিলাক আৱিষ্কাৰ কৰিবলৈ সেইকাৰণে ধুমুহা কেতিয়াবা গ্ৰহণ কৰিব লাগে নিশ্চয় সেইটো সময়ত সেয়া আৰু তেনেকে সংসাৰৰ মানে দায়িত্বখিনি পালন কৰি থাকোঁতে মানে সংগীতৰ জগতৰ পৰা বহুতখিনি আঁতৰি আহিছিলোঁ তাৰপিছত মাজতে এতিয়া আকৌ আপোনাক কোনটো কি ক্ষেত্ৰখনে বা কোনটো কামে কোনটো কথাই আপোনাক অনুপ্ৰেৰণা যোগালে যে আকৌ ঘূৰি যা গানৰ জেগালৈ হয় মোৰ এনেকুৱা কিছুমান বান্ধৱী আছে তেওঁলোকে মোক সদায় কয় যে তই গানটো এৰি দিছ গান গাব লাগে সেই মাজতে এবাৰ ফেচবুকতে মই আহিলো এটা গান গাইছিলো এই ধুনীয়া গধূলি লগন মোৰ ভতিজা ল'ৰা বিক্ৰম চাউৰক তাৰ ষ্টুডিঅ'তে কৰিছিলো সেইটো ফেচবুকত দিয়াৰ পিছত ইমান ধুনীয়া কমেণ্টছ বিলাক আহিলে ইমান ভালকে মানে মানুহবিলাকে আদৰি ললে এইটো মিলিয়নছ মানে ভিউৱাৰ্ছ হৈ গৈছে বহুত শ্বেয়াৰ হ'ল বহুত মানে মানুহে সেইটো এটা দিলে আৰু মোক তাৰপিছত ভাবিলো মই গাব পাৰোচোন আৰু কণ্ঠটো আপুনি ভাবেনে যে আগৰ কণ্ঠটোৱে আছে লগত মই নাভাবো আগতে চাগে আৰু ভালকে গাইছিলো নেকি তাৰপিছত অৱশ্যে মোৰ বিয়াৰ পিছতো মই এতিয়া সংগীত সাধনা কৰি পেলাই অলপ সুৰবিলাক বা শব্দৰ উচ্চাৰণবিলাক গান শিকিছিলো যদিও আচলতে আমি কি বুলি ক'ম ইমান খুঁটি নাটি শিকাই দিয়া এই যিখিনি আধুনিকখিনি মানে মডাৰ্ণখিনি এইখিনি ক্লাছিকেল শিকিলে এইটোৰ পৰা অলপ আঁতৰি থাকিব লগা হয় ন কাৰণে ক্লাছিকেলটো শিকি থাকোঁতে এইখিনি শিকিবলৈ থাকি গৈছিল এতিয়াহে শুনি বুজি অকণমান নিজেই চেষ্টা কৰি কিবা এটা ৰাইজে অলপ হ'লেও শুনিবলৈ ভাল পোৱা নিচিনা লাগে আৰু এতিয়া আপোনাৰ গান ক'লে যে ইমান মানুহে শুনিছে ফেচবুকৰ কথা কৈছো তেওঁলোকে আপোনাক দেখা নাই হয়তো নাই দেখা গোৱা শুনিছে মাতটো শুনিছে আজি আপুনি ইচ্ছা কৰিব নেকি সেই গানটোৱে আকৌ তেওঁলোকক
মানে আপোনাক নিজক মুখাৰ আগৰ পৰা দেখাবৰ কাৰণে। নিশ্চয়। আৰু মই তেওঁলোকক ধন্যবাদ জনাম যে তেওঁলোকে নেদেখাকৈয়ে বা মোক কৈছিলে, কিছুমানে এনেকেও কমেণ্ট কৰিছে যে আচল অসমৰ মানে কিছুমান মানে জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত তুলনা কৰি পেলাই মোক কৈছে যে আপুনি ক'ত সোমাই আছে, তেওঁলোকতকৈ বহুত ভাল। অৱশ্যে মই তেওঁলোকতকৈ ভাল বুলি মই নাভাবোঁ, কিন্তু তেওঁলোকে ইমানেই ভাল পাইছে যে তেওঁলোকৰ লগত মোক তুলনা কৰিছে, গতিকে তেওঁলোককো মই ধন্যবাদ জনাম। সেইখিনিও মোৰ কাৰণে বহুত মানে অনুপ্ৰেৰণা হৈছে। সেইটোৱে বাইদেউ, এনেকুৱা হয় আমাৰ শব্দ বৃক্ষটো আমি সেইসকল ব্যক্তিকে মাতো হয়। যিসকলে জীৱনৰ এটা সময় খুব সংগ্ৰাম কৰিবলগীয়া হৈছে, আৰু সেই সংগ্ৰামৰ পাছতো জীৱনটোক আগবঢ়াই লৈ যাব পাৰিছে। মানে এই ধুমুহা বতাহ বৰষুণে তেওঁলোকক উভালিব পৰা নাই, সেইসকল ব্যক্তিকে আমি আমাৰ মঞ্চলৈ আনিব বিচাৰো। নিশ্চয়। আৰু আপোনাৰ ক্ষেত্ৰতো আপোনাক মই আপোনাৰ বিষয়ে মই বহুত ব্যক্তিৰ ওচৰত কথা পাতিছো, আৰু তেওঁলোকে খুব পজিটিভলি আপোনাৰ কথা কৈছে, ধনাত্মকভাৱে, আৰু সেইকাৰণে আজি আপোনাক এই মঞ্চলৈ আনিছো। ধন্যবাদ, মই আকৌ ধন্যবাদ জনাইছো। আপুনি আজি সেই গানটো আপুনি এবাৰ আমাক শুনক, ঠিক আছে। যিটো গান আপোনাক খুব ৰাইজে আদৰি লৈছিলে। মই প্ৰথম মানে যিটো গান মই কভাৰ গাইছিলো, এই ধুনীয়া গধূলিৰ লগত গানটো। এই ধুনীয়া গধূলি লগত সংযমহীন আচৰণ, সমাজৰ আৰতে নিয়ম ভাঙি কিয় দয়তে মগন, এই ধুনীয়া গধূলি লগত সংযমহীন আচৰণ, সমাজৰ আৰতে নিয়ম ভাঙি কিয় দয়তে মগন, এই ধুনীয়া গধূলি লগত। প্ৰেম যেন বহুতৰ কটাৰীৰ খেল, শনি কটাৰী চলে, শপতে বুকু ভেদিলে, বাধা দিব কোন কৌশলে, এই ধুনীয়া গধূলি লগত। বহুত সুন্দৰ আপুনি মানে পৰিবেশন কৰিছে। গানটো যেন অৰিজিনেল গানটো আমি শুনি আছো তেনেকুৱা লাগিছে। ধন্যবাদ। সঁচাই ভাল গাইছে। আমি আপোনাক কৃতজ্ঞতা জনাইছো, আৰু আপোনাৰ ভৱিষ্যতে যে আৰু সংগীত শুনিবলৈ পাওঁ তাকে আশা কৰিম। এয়া ৰাইজৰ মৰম পালে মানে আচলতে নকৰা কাম এটাও আৰু কৰিবলৈ মন যায়। নিজে অকল ভাবি থাকিলে আচলতে মই পাৰো জানো, এনেকুৱা মনত ভাৱ এটা আহে। ৰাইজে যেতিয়া কৈ দিয়ে কিবা এটা আছেচোন, কৰোচোন, এনেকুৱা প্ৰেৰণাটো আচলতে অনুপ্ৰেৰণাটো এইটো সঁচাকে ৰাইজৰ ওপৰত নিৰ্ভৰ মানে আপোনাৰ মাজতে খুব বেছি হতাশা আহিছিল। মোৰ হতাশা আমাৰ 21 চনতো আহিছিলে। আমাৰ এওঁৰ বহুত এটা মানে আমি বি বৰুৱা কেঞ্চাৰ হস্পিটেলত থাকিব লগা হৈছিলে। সেইটো সময়তো আমি গান চানৰ পৰা সম্পূৰ্ণ আঁতৰি আছিলো। এতিয়া ৰাইজৰ যিখিনি মৰম, ৰাইজে যিটো আমাৰ কাৰণে কৰিলে, সেইখিনিৰ কাৰণেও আমাৰ সেই যিটো আমি ষ্ট্ৰাগল কৰিলো আমাৰ লাইফক লৈ, এওঁ এতিয়া সুস্থ সম্পূৰ্ণ। আচলতে ৰাইজৰ আশীৰ্বাদটো খুব বহুত বেছি প্ৰয়োজন, আৰু আমি জীৱনত পাইছো মানে ৰাইজৰ আশীৰ্বাদ। ৰাইজৰ আশীৰ্বাদে যে মোৰ মানুহজনক সুস্থ কৰি তুলিলে। অকল টকা পইচাৰ কথা নহয়, ইমান ডাঙৰ এটা বেমাৰ, সকলোৱে জানে সেইটো। মই বহুতে আমাক ফোন কৰিছে, হেৰি কৰিছে, এনেকুৱা ষ্ট্ৰাগল বিলাক পাই আছো আচলতে, তাৰ মাজতে লৈ গৈ আছো। মানে আপুনি জীৱনত অকলশৰীয়া অনুভৱ কৰিবলগীয়া হোৱা নাই? অকলশৰীয়া মই অনুভৱ কৰা নাই, মোৰ ৰাইজৰ লগত আছো। তেনেকুৱা আচলতে ৰাইজখনেই সাহস, হয় নাই? আজিৰ যুগততো আপোনাৰ ৰাইজ যদি আপোনাৰ লগত আছে নহয়, আপুনি আগবাঢ়ি যাব পাৰিব। আৰু সেই ৰাইজসকলে আপোনাক আগবঢ়াই দিছে এতিয়া। মাজতে আৰু এটা কথা সোধো, আপুনি এইটো সুধিব লাগে নে নালাগে মই নাজানো, কিন্তু সুধিবলৈ মন গৈছে। সুধিব পাৰে। কথাটো এনেকুৱা যে আপুনি যি সাজ পৰিধান কৰি আহিছে, আপুনি যিহেতু মৰাণ সম্প্ৰদায়ৰ হয়,
মৰাণ জনগোষ্ঠীক প্ৰতিনিধি কৰি পেলাই পিন্ধি আহিছে নেকি? প্ৰতিনিধি মানে আচলতে মই মৰাণ জনগোষ্ঠীৰ যিটো প্ৰতিনিধিত্ব কৰি আৰু। কালচাৰেল যিটো দিশ সেই দিশটোৰে নেতৃত্ব লৈ আছো বৰ্তমান। মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ মই সাধাৰণ সম্পাদিকা হৈ আছো। ৰাইজে মই ভবা নাছিলো ৰাইজে মোক এনেকে মাতি পেলাই এইটো দায়িত্ব দিব, কি দেখি দিছে বা মোৰ ওচৰত হয়তো কিবা এটা বিচাৰি পাইছে, গতিকে মই দিছো। অকল মৰাণ বুলিয়ে নহয়, মই সৰু অসম মইনা পাৰিজাতৰ লগতো জড়িত, তিনিচুকীয়া জিলাৰ সংগীত সপ্ৰেম গোষ্ঠীৰ মই আজীৱন সদস্য, এনেকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত। প্লাছ মোৰ নিজৰ যিটো জনগোষ্ঠী, এই জনগোষ্ঠীটোক মই যেতিয়া কালচাৰেল দিশত প্ৰতিনিধিত্ব কৰিছো, গতিকে মই সেইকাৰণে মোৰ নিজৰ ড্ৰেছটো মই ভালেই পাওঁ বাৰু, খুব কমফৰ্টেবল লাগে পিন্ধি। এইটো আপোনালোকৰ মানে এনে সামাজিক ড্ৰেছ নে ঘৰত পিন্ধা ড্ৰেছ নে? ঘৰতো পিন্ধে, ঘৰত কিন্তু একদম চিম্পুল আমাৰ ড্ৰেছটো বোৱাৰী বিলাকে পিন্ধি থাকে। কিন্তু এনেকে আমি ক'ৰবাত যদি সভা সমিতিয়ে যাবলগীয়া হয়, আজিকালি আমি অলপ ধৰি লওক এনেকুৱা ফুল বচা কিবা কিবি এইবিলাক আমাৰ আচলতে জনগোষ্ঠীয় ড্ৰেছ এটাই নহয়, থাকে আৰু বিভিন্ন ধৰণৰ। ধৰি লওক নাচত কি পিন্ধিব, কি পিন্ধিব, ঘৰত কি পিন্ধিব, তেনেকুৱা ধৰণৰ। বোৱাৰী শাহুৱে কি পিন্ধিব তেনেকুৱা কথা আছে? নাই বোৱাৰী শাহু একেই পিন্ধিব, ঘৰত একেই পিন্ধিব। কিন্তু সেই আমাৰ যিটো মানে পশ্চিমীয়া সভ্যতাৰ ধামখুমীয়াত পৰি আমাৰ যিটো আমাৰ ঐতিহ্যটো হেৰাই যাব বিচাৰিছে, সেই সময়তো আপোনালোকৰ মৰাণ জনগোষ্ঠীয়ে তেওঁলোকৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে। ৰাখিছে। বৰ্তমানতো অলপ বেছি সচেতনে হৈছে বুলি কৈছো আমি, কাৰণ আমাৰ যিবিলাক কোলা বুঢ়ী নৃত্য আছিলে সেইটো মাজতে হেৰাই গৈছিল। আৰু এতিয়া যজা নৃত্য, তাৰপিছত ৰণুৱা নৃত্য, সেইবোৰ চাগে আপোনালোকে দেখাৰ সৌভাগ্য হোৱা নাই যেনে লাগিছে। ছচিয়েল মিডিয়াত অহা নাই যিহেতু বস্তুটো, এনেই গাঁৱে গাঁৱে প্ৰচাৰ হৈ আছে বাৰু। এতিয়ালৈ লাহেকে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছো। আৰু সৌসিদিনা মই নিজৰ মোৰ ফেচবুক একাউণ্টতে মই যজা নৃত্যৰ এটা ভিডিঅ' আপলোড দিছিলো, তাত 34,000 মানে ভিউৱাৰ্চটো হৈছে। মোৰ নিজৰ ফেচবুক একাউণ্টটোতে তেনেকৈ শ্বেয়াৰ বহুতে হৈছে। তাৰমানে দেখা নাই বস্তুটো, দেখিবলৈ চবে ভাল পাইছে। তেনেকুৱা নৃত্যবিলাকতো আমাৰ ড্ৰেছ পোছাকবিলাক বেলেগ বেলেগ। নিশ্চয় মই সেইবিলাক চাবলৈ পাম, ফেচবুকত আপোনাৰ ফেচবুকত আছে যদি মই নিশ্চয় চাম। এতিয়া কথাটো হ'ল কি, অসমতো বিভিন্ন জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, সেইসকলৰ মাজত মৰাণসকলক অলপ ব্যতিক্ৰম যেন লাগে নি আপোনাৰ নিজৰ ফালৰ পৰা? ব্যতিক্ৰম যেন নালাগে, নেভাবো মই। সকলো জনগোষ্ঠীৰ লগতে আমি চাগে আমি মানে সমিল মিলেৰে আগৰ পৰাই বিহু কৰা, বা আমি মই 98ৰ পৰা মৰাণ জনগোষ্ঠীৰ বিহু দলৰ লগত জড়িত আছিলো। আমি বিভিন্ন ঠাইত যেতিয়া যাওঁ, আমি ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি যিমানখিনি যাওঁ, মিচিং, দেউৰী, মৰাণ, কছাৰী, সোণোৱাল কছাৰী, গোটেইখিনি আমি একেখন ট্ৰেইনতে যাওঁ, খুব ধুনীয়াকে সমিল মিলেৰে যাওঁ। মই আপুনি যিটো কথা ক'ব বিচাৰিছে মই সেইটো কথা কোৱা নাই। মই ক'ব বিচাৰিছো, আপুনি কৈছো যে আমি চব একে আছো, আপুনি ক'ব বিচাৰিছে। মই ভাবো চব আমি একেলগতে আছো। কিন্তু যেতিয়া আমি কিতাপ পঢ়ো, বুৰঞ্জী যেতিয়া পাত মেলি লওঁ, আমি দেখো যে 1228 চনত যেতিয়া চুকাফা আহিছিলে, চুকাফা অহাৰ পাছত অসমৰ সেই সময়ত দুটা শক্তিশালী জাতি আছে, এটা মৰাণ, এটা বৰাহী জাতি। তো বৰাহী বিলাকৰ ৰজা আছিলে ঠাকুমঠা, মৰাণসকলৰ ৰজা আছিলে বডৌচা। কিন্তু সেই ঠাকুমঠা বা বৰাহী জাতিটোৱে নিজক আহোম জাতিৰ লগত ইমানেই মানে আহোম জাতি বা আহোম বুলি নিজক পৰিচয় দিবলৈ ধৰিলে, আল্টিমেটলি আজি বৰাহীসকল অসমত নাই। কিন্তু মৰাণসকলে সেই স্বকীয়তা আজিও ৰাখিছে। মই সেইটো এটা কথা ক'ব বিচাৰিছো যে মানে তেওঁলোকে নিজৰ স্বকীয়তা, নিজৰ কৃষ্টি সংস্কৃতি খুব ধুনীয়াকে আটোম টোকাৰিকে ৰাখি নিজক আগবঢ়াই লৈ গৈছে। মই সেইটো কথা ক'ব বিচাৰিছো। মই কোৱা নাই যে আমাৰ একতাটো নাই বা আমি বেলেগ জনজাতিৰ লগত আমি সংমিশ্ৰণ হ'ব নিবিচাৰো নি, সেইটো কথা ক'ব বিচৰা নাই। কিন্তু তেওঁলোক অনন্য, মানে মৰাণ জাতিটো অনন্য। কেলে অনন্য? তেওঁলোকে নিজৰ স্বকীয়তা বহন কৰিব জানে, তেওঁলোকৰ নিজৰ এটা আইডেন্টিটি আছে, নিজৰ এটা স্বকীয়তা আছে, স্বীকৃতি আছে। সেই কথাটো ক'ব বিচাৰিছো। মই মৰাণ জনগোষ্ঠীত থাকিবলৈ পাই মই ভালেই পাইছো। আচলতে আমাৰ যিখিনি কৃষ্টি সংস্কৃতি সঁচাকে ভাল লাগে। আৰু আমাৰ সমাজখন খুব সহজ সৰল, মানুহখিনি খুব সহজ সৰল। সেই বড়োচা ৰজাৰ নিচিনাই মানে উদাৰ, বৰ্তমানেও উদাৰ। গতিকে এইটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাই মই ভালেই পাইছো। কিন্তু অন্যান্য জাতি জনগোষ্ঠীৰ প্ৰতিও মোৰ খুব ভাল এটা ভাৱ আছে, আৰু তেওঁলোকৰ লগতো আমি মানে সমিল মিলেৰে আছো। অসমখন তেনেকুৱা এখন ক্ষেত্ৰই আচলতে। আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৰে বেলেগ বেলেগ সংস্কৃতি আছে। তাৰ পাছত আমি অসমীয়া, হয় নে? আমাৰ নিজৰ চিনাকিটো অসমীয়াই হয়। তো আমি চবেই মিলি থাকিব লাগিব। আৰু আমাৰ জীৱনটোত আচলতে কি হয়, আমি বহুত দীঘলীয়া এটা সময় নাপাওঁ, খুব কম সময় পাওঁ। সেই সময়ৰ মাজত আমি ভেদাভেদটো আঁতৰি
মিলেৰে সম্প্ৰীতিৰ মাজেদি আমি নিশ্চয় নিশ্চয় দিনবোৰ পাৰ কৰিব লাগে, যাতে মৰাৰ পাছতো আমাৰ জেগা এটা থাকি যায়, জেগা থাকি যায়, হয় নে নিশ্চয় নহয়? হয়। তো সেইখিনি তেনেকে কাম কৰিব লাগিব, তেতিয়া আমাৰ অসম ৰাজ্যখন বা আমাৰ নতুন প্ৰজন্ম এওঁলোকে আমাক কি দেখিব, অ আমি তেওঁলোকক কি শিকাইছো। নিশ্চয় তো আমি যদি সকলোৰ লগত মিলি থাকো, ডেফিনেটলি তেওঁলোকো মিলি জুলি থাকিব, উম যে আমাৰ মাহঁতে এনেকে আছিল, মোৰ দেউতা আছিল, মোৰ ককা আছিল, তো আমিও থাকিব লাগে, আমিও থাকিব লাগিব, তেতিয়া দেশখন নিশ্চয়। একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিব উম, সদায়। উম। আপুনি মৰাণ জনগোষ্ঠীক মানে প্ৰতিনিধিত্ব কৰি ভাল পায়, আৰু ভাল পাবও লাগিব, নিজৰ জানে যিটো জাতিৰ হাৱা খাইছো, যিটো জাতিৰ পানী খাইছো, য'ত মাটিত বাস কৰি আছো, তাক যদি তাকে বেয়া পাওঁ কেনেকে হ'ব, হয় নে কেনেকে নহয়? হয়, নিশ্চয়। খুব ভাল কথা। আপুনি মৰাণ গান গায় নাই? গাওঁ। মৰাণ মৰাণ গাঁও মানে মৰাণৰতো বেলেগ নাই, বিহুগীত খিনি আছে। বিহু গীতখিনি আছে, বিহুগীত খিনি মই নিজেও গাওঁ, গানটো লিখিছো আৰু লিখিছে ন? মোৰ গান গাইছেও বাৰু। আপুনি আপোনাৰ গান কোনে গাইছে? মোৰ মৰাণ বিহুগীত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগে গাইছে, তাৰপিছত ৰিচা ভদ্ৰাজ, তাৰপিছত মাইনা হিমাদ্ৰী, তাইকো চিনি পায় সকলোৱে, আৰু আমাৰ প্ৰিয়ংকা বা আমাৰ ওচৰৰ আমাৰ গাঁওখিনিত যিখিনি মানে ৰাতি বিহুৰ কাৰণে যিবিলাক গান প্ৰিপেৰেশ্যন কৰে, এটা গান উন্মোচন হয় প্ৰত্যেক কাকপথাৰ ৰাতি বিহুত, সেই গানটো ময়ে কৰোঁ তাৰমানে। আপুনিয়ে কৰে? আৰু আছে বেলেগ আছে, আচ্ছা, তথাপিও মই কৰোঁ, আপুনি নিজে গায়ো, বিক্ৰমে কৰে, গাওঁ নিজে লিখেও, আৰু মৰাণ বিহুৰ বাহিৰেও বেলেগ গান লিখে নে, অসমীয়া গান? লিখিছো, কিন্তু এতিয়ালৈকে নাই গোৱা, মই নিজেই লিখি লিখি থৈছো আৰু গান বিলাক তেনেকুৱা। মানে আৰু আমনি লাগিছে নেকি? আমনি লাগিছে। ৰ'বা, আমি আৰু অকমান গান গাব লাগিব দেই, আমনি লাগিলে নহ'ব আৰু, প্ৰগ্ৰেম কৰিব লাগিব, ভালকে বহিব লাগিব। ভালকে বহা, ঠিকে বহা। টোপনি ধৰিছে চাগে। আমি কথা পাতি থাকিম বাইদেউ, নিশ্চয়। আপুনি যিহেতু তেওঁৰ লগত, আমাৰ মাইনাৰ লগত, প্ৰযুক্তিৰ লগত এটা গান, এটা দুটা গান মই লিখিছো। দুটা গাইছো, এই হালে জালে আমি যিটো দীপেন বৰুৱাৰ গীতটো গাইছিলো, এই গীতটো মানে বহুত ভাল পাইছে ৰাইজে, ইমান শ্বেয়াৰ হৈছে, ইমান ভাল পাইছে, আৰু বহুতে কৈ আছে যে ল'ৰাটোক উৎসাহ যোগাব লাগে আৰু আগবঢ়াই লৈ যাব লাগে, আৰু মোকো মানে বহুতখিনি প্ৰশংসা কৰিছে আৰু মাতৃ হিচাপে কৰা, এইখিনিতে মই বহুত বেছি সুখী হৈছো, আৰু কিবা কৰিব পাৰো নেকি চেষ্টা কৰি আছো। গানবিলাক খালি মই এটা কথা লক্ষ্য কৰো, সৰু ল'ৰা ছোৱালী বিলাকক এই যে গান বিলাক শিকোৱা হয়, আপুনি মোতকে ভালকে জানিব, যিহেতু আপুনি গানৰ লগতে জড়িত হৈছে, গীতৰ লগতে জড়িত হৈছে, গীত গায়ো, কিন্তু মই ভাবো খুব বেছি কঠিন গান বিলাক ল'ৰা ছোৱালীক গাব নালাগে, মানে কণ্ঠটো বহুত কোমল হৈ থাকে কোমল তেওঁলোকৰ, হৈ আৰু থাকে, কণ্ঠটো যদি দুখ পায়, ভৱিষ্যতে খুব মানে দীঘলীয়াকে গান পৰিৱেশন কৰিব নোৱাৰা হ'ব পাৰে। হয় হয়। সেইকাৰণে সেই সৰু ল'ৰা ছোৱালীবিলাকৰ কণ্ঠটো উপযোগী গানহে তেওঁলোকক শিকাব লাগে বুলি মই ভাবো নিশ্চয়। দেই। আৰু এওঁলোকৰ কাৰণে জ্যোতি বিষ্ণু ভূপেন্দ্ৰৰ গীতবিলাক যিবিলাক আছে, সেইখিনিয়ে যথেষ্ট, আৰু তাতে মানে বহুতখিনি শিকিব পৰা যায় গীতখিনিৰ মাজত। ঠিক আছে, আপোনালোকৰ যিটো গান খুব ভাল হৈছিল, ৰাইজে আদৰি লৈছিলে, সেই গানটো আমি শুনো এতিয়া। একেলগে গাম চাগে।
হালে জালেও নাহিবি না পুৰণীয়া কৰে গান। খুব ভাল লাগিলে প্ৰযুক্তি, ইমান ধুনীয়াকে গাইছা গান। মায়ে শিকাইছে সকলো ন? আৰু ভাল হ'ব, মাৰ কথা শুনিব লাগিব দেই। মায়ে যদি তোমাক গান শিকোৱা খং কৰে তুমি বেয়া নাপাবা, কাৰণ তোমাক ভালৰ কাৰণে শিকাই আছে দেই। আৰু গান শুনিম। এতিয়া মাৰ লগত অকণমান কথা পাতো। আপুনি সংগীতৰ লগত জড়িত হৈ আছে, মৰাণ জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কৈছে আপুনি জড়িত হৈ আছো বুলি, শাৰীৰিক আৰু মানসিক। খুব ভাল কথা, ভাল কাম কৰিছে। এই সাংস্কৃতিক জগতখনে মানুহৰ মনবিলাকো প্ৰফুল্লিত কৰি ৰাখে, ভাল কৰি থাকে। তো কিবা নথকাৰ পাছত কিবা থকা যেন লাগে, এনেকুৱা এটা অনুভৱ কৰি থাকে। খুব ভাল কথা, জড়িত হৈ থাকিব পৰাটো আৰু জড়িত কৰি ৰাখিব লাগে। আপুনি আৰু কৈছিলে কি যে আপুনি শিক্ষাৰ লগতো জড়িত হৈ আছে, শিক্ষকতা কৰে। কোন স্কুলত কৰি আছে আপুনি? শিক্ষকতা মই বাৰেকুৰি অঞ্চলৰ বৰগাঁও হাইস্কুলত কৰি আছো। তাত মোৰ 14 বছৰ হৈ আছে। কিন্তু আশা লৈ পেলাই আহিছিলো আৰু স্কুলখনত কৰিছিলো। সেই আশাটো দেখোন এতিয়ালৈকে নাই হোৱাগে। 14 বছৰ আপুনি 14 বছৰ চাকৰি কৰি আছে, শিক্ষকতা কৰিছে। 14 বছৰত কিমান আপোনাৰ ছাত্ৰ ছাত্ৰী প্ৰতি বছৰতে ওলাই গৈ আছে? প্ৰতি বছৰ ওলাইছে। আৰু এনেকুৱা নহয় যে আমি অকল স্কুলখন আছে বা ল'ৰা ছোৱালী ওলাই গৈছে, এনেকুৱা নহয়। খুব ভাল ভাল ল'ৰা ছোৱালী আছে ওলাই গৈছে। ইভেন তাত পঢ়া ল'ৰা ডক্টৰো পঢ়ি আছে, ডক্টৰ পঢ়ি আছে। আৰু বিভিন্ন হেৰিবিলাকত চাকৰিৰ ক্ষেত্ৰত তেওঁলোক নিয়োজিত হৈছে বাৰু। ডিষ্টিংশ্যন লৈ পাছ কৰে আমাৰ স্কুলৰ পৰা। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজনতো মানে হিচাপেই নাথাকে, তেনেকুৱা ধৰণৰ। ফাৰ্ষ্ট ডিভিজনো বহুত যায়, ষ্টাৰ মাৰ্কছ পায়। আৰু আমাৰ টিচাৰখিনিও, আমাৰ ষ্টাফেও মানে বহুত আশা কৰিছিলে চাগে আমাৰ স্কুলৰ নিচিনা স্কুলবিলাকেই চাগে চৰকাৰে ল'ব এটা সেইখিনি সময়ত, ৰিজাল্ট ভাল। কিন্তু কিবা কাৰণত কেনেকুৱা বা কি কণ্ডিশ্যনত থাকি গৈছে, কিছুমান সৰু সৰু কি অলপ থাকি গ'ল। আৰু যিখিনি আশা লৈ পেলাই আমি আহিছিলোঁ, সেই আশাখিনি বৰ্তমান আমাৰ নাইকিয়া হৈ গৈছে। আৰু নাইকিয়া হৈ গৈছে মানে আমি এতিয়াতো আমাক সেইখিনি জনাই দিছে যে আকৌ পুনৰ মানে বেচৰকাৰী বিদ্যালয়বিলাক লোৱা নহ'ব, হাইস্কুলবিলাক কৰি আছো। কাৰণ এই কাৰণে কৰি আছো, আমি ল'ৰা ছোৱালীখিনিতো আমাৰ এৰি যোৱা নাই, তেওঁলোকে আমাক এৰি যোৱা নাই। বা আমি প্ৰতি বছৰে তেওঁলোক বেষ্টবিলাক পাই আছো, ইটো বেষ্ট পাই সিটো বেষ্ট আহি আছে। আমাৰ ওপৰত আস্থা ভৰসা লৈ পেলাই তেওঁলোকো আহি আছে। আৰু তেওঁলোকৰ যিখিনি সপোন, সেই সপোনখিনি পূৰাই দিবৰ কাৰণেহে যেন আমি আহিছো, আৰু তেনেকুৱাও এটা মনোভাৱ হয়। আৰু আমি কিবা পাইছো নাপাইছো এইটো আমাৰ মনলৈ নাহে, যে তেওঁলোকৰ জীৱনবিলাক যাতে আগবঢ়াই লৈ যাওঁ। বৰ্তমান আমি সেইখিনিক লৈহে জীয়াই আছো। সামাজিক দায়িত্বৰ নিচিনাহে হৈছেগে এতিয়া। কিন্তু চৰকাৰখনে বাইদেউ এটা কথা চাব লাগিছিল যে যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত বা ভিতৰুৱা অঞ্চলবিলাকত চৰকাৰী স্কুল প্ৰতিষ্ঠানবিলাক নাছিলে, তেতিয়া সেই যিবিলাক এতিয়া বেচৰকাৰী স্কুল হৈ আছে, সেইবিলাকে খুব ভাল ভূমিকা এটা পালন কৰি আছে। আৰু সেইবিলাক স্কুল নথকাহেঁতেন হয়তো সেই অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰী, বিশেষকে ছোৱালী, উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে, হয় নহয়? আৰু সেই সময়ত দেখিছো যে বহুত ওচৰত স্কুল নথকাৰ কাৰণে বহুত ছোৱালী স্কুললৈ পঠোৱা নাছিল। আৰু বহুত ল'ৰাই শিক্ষা গ্ৰহণ কৰিবলৈ দিগদাৰ হৈছিল, দূৰত হোৱাৰ কাৰণে। তো যাৰ কাৰণে সেই এছাম শিক্ষকে ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে বা ৰাইজৰ আহ্বান ৰক্ষা কৰি পেলাব নোৱাৰি পেলাই তেওঁলোকে সেই স্কুলবিলাকত নিজকে নিয়োজিত কৰিলে। কিন্তু আজি কোপতি তেওঁলোকৰ চৰকাৰীকৰণ নহ'ল। তো সেইটো খুব এটা দুখ লগা কথা, মৰ্মান্তিক কথা। আচলতে সেই ক্ষেত্ৰৰ প্ৰতি চৰকাৰে দৃষ্টি ৰাখিব লাগে। আৰু মানৱীয়তা দৃষ্টিভংগীৰে আৰু সহনশীলতা দৃষ্টিভংগীৰে তেওঁলোকক মানে চৰকাৰীকৰণ কৰিব লাগে। সেইটো কৰিব লাগে। আমিতো আমাৰ যিখিনি দুখ মানে কি কয়, বেচৰকাৰী স্কুলত সময় দিছো। আৰু ঘৰখন চলিবৰ কাৰণেতো কিমানখিনি অৰ্থৰ প্ৰয়োজন হয়, সেইটোতো সকলোৱে জানে। এতিয়া স্কুলখন এৰিবও নোৱাৰো আৰু ঘৰো নচলে। এনেকুৱা এটা সমস্যাত আমি ভুগিছো, বেচৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সমূহে। এইখিনি দুখখিনি আৰু কোনেও বুজি নাপায়। আৰু তেওঁৰ আমাৰ মনৰ যিখিনি বেদনা, এই বেদনাখিনি ভুক্তভোগীয়েহে বুজিব। তাৰমানে কি ইমান ধুনীয়া আশা এটা লৈ পেলাই স্কুলখনলৈ আহো, মই স্কুলত কাম কৰিছো, ঘৰলৈ গৈ পেলাই দেখো মোৰে ক'ৰবাত দাইল নাই, ক'ৰবাত আলু নাই, ক'ৰবাত কিবা নাই। সেইখিনি সমস্যাও সমাধান কৰিবৰ কাৰণে আমি আকৌ বেলেগ কৰিবৰ কাৰণে আমাৰ মানসিক শক্তিটো নাথাকেগে আৰু। কাৰণ শিক্ষকতা কৰাৰ পিছত আৰু আমি বহুত কাম কৰিব নোৱাৰো, বহুত কাম কৰিব নোৱাৰো। গতিকে এটা দায়বদ্ধতাৰ জীৱন এটা যেতিয়া লৈ থাকো, সেইখিনি দায়বদ্ধতা পালন কৰি থাকোতে ঘৰৰ দায়বদ্ধতাটো আমাৰ বহুতখিনি
থাকি যায়, এতিয়া দুখ এটা বহুত থাকি যায়। বহুত বহুত শিক্ষক শিক্ষয়িত্ৰী বাইদেউ যে চৰকাৰীকৰণ নোহোৱাকে বহুতে আত্মহত্যা কৰিছে, নিশ্চয় মানে ঘৰ চলাব নোৱাৰা নোৱাৰাৰ কাৰণে। পোহপাল দিব নোৱাৰা বহুত সপোন থাকে ন। তো বহুতে নিজৰ ল'ৰা ছোৱালীক ভাল পথ এটা দেখাব পৰা নাই। মানে পইচা মানুহক ঢেৰ দৰকাৰ নাই, কিন্তু প্ৰয়োজনীয়খিনি লাগে আৰু। দৰকাৰ আছে। তো সেই ক্ষেত্ৰত বহুত শিক্ষকে নিজৰ পৰিয়ালটোক ভাল এটা পথ দেখুৱাব পৰা নাই বা স্বচ্ছল এটা জীৱন যাপন কৰিব নোৱাৰাৰ কাৰণে বহুতে আত্মহত্যা কৰিছে। আত্মহত্যা কৰিছে। বহুত শিক্ষক শিক্ষয়িত্ৰী ইতিমধ্যে অৱসৰ ঘোষণা হৈছে তেওঁলোকৰ, একো নোপোৱাকে গুচি একো গৈছে। নোপোৱাকে গুচি গৈছে। খুব দুখ লগা কথা। আমাৰ স্কুলৰ আমাৰ হেড টিচাৰ একো নোপোৱাকে এতিয়া ৰিটায়াৰ। মই আশা ৰাখিছোঁ আমাৰ শব্দ বৃক্ষৰ যোগেদি যদি আমাৰ অসম চৰকাৰৰ কোনোবা দায়িত্বশীল কৰ্তৃত্বশীল ব্যক্তিয়ে দেখি আছে বা চাই আছে আমাৰ প্ৰগ্ৰেমটো, আপোনালোকৰ এই মৰ্মবেদনা বুজি পাওক আৰু খুব সোনকালে এটা ভাল সিদ্ধান্ত লৈ আপোনালোকৰ দৰে হাজাৰ হাজাৰ শিক্ষকৰ মুখলৈ যাতে হাঁহি বিঙাব পাৰে, তাকে আমি আশা ৰাখিছোঁ। আৰু আমিও আহ্বান জনাম যে তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি হ'লেও সত্য অসত্য কিবা এটা বিচাৰ কৰি হ'লেও যিবোৰ স্কুল সঁচাকে পাব লাগে। এতিয়া মই মোৰ স্কুলখনৰ মই নিজে কৰি আছো বুলি নহয়, আমাৰ স্কুলখনৰ সঁচাকৈ মানে এটা পোৱাৰ যোগ্যতা আছে বুলি আমি ৰাইজেও কয়, চবে সকলোৱে জানে আৰু মাকুম অঞ্চলত সকলোৱে আমাৰ স্কুলখনক সন্মান কৰি চলে। গতিকে আমাৰ স্কুলখনৰ নিচিনা আৰু সকলো এনেকুৱা যদি স্কুল থাকিও গৈছে সকলোখিনিকে ল'ব লাগে। মই নকওঁ যে সকলো চবকে ল'ব লাগে, কিন্তু তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পেলাই সঁচাকে যদি দৰকাৰী বুলি ভাবে তেতিয়াহ'লে আমি ল'বলৈ আহ্বান জনাম, পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাম। গতিকে আমাৰো আৰু ক'ৰবাত কিবা এটা কৰিবলৈ আমাৰ সময়ো নাই, বয়সো নাই। গতিকে তাতে যদি আমি সুখখিনি লৈছোঁ আৰু অলপ বেছিকৈ যাতে আমাক সাহসটো দিয়ে কৰিবৰ কাৰণে, সেইখিনি আহ্বান জনাম। বাইদেউ, আপোনালোক যেতিয়া বিভিন্ন কামত ঘূৰি ফুৰে, আপোনালোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল লগ পায়, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে তেওঁলোকে মানে কৃতকাৰ্যতা শিখৰত উপনীত হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক যেতিয়া লগ পায়, প্ৰথমতে তেওঁলোকে যিটো চাকৰি কৰি থাকে বা তেওঁলোক ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে, প্ৰতিষ্ঠা লাভ কৰিছে, তেতিয়া মনলৈ আপোনালোকৰ দুখ লাগেনে, নে যে তেওঁলোক ক'ৰবাত গুচি গ'ল আমি ক'ৰবাত থাকি গ'লো? একদম লাগে, বহুত লাগে। এতিয়া আমাৰ সিদিনা যোৱা বছৰ আমাৰ স্কুলৰ হেৰি হৈছে, ৰূপালী জয়ন্তী হৈছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে, কোনোবাই লয়াৰ হৈছে, কোনোবাই ডক্তৰ হৈছে, নাৰ্ছ হৈছে, শিক্ষক শিক্ষয়িত্ৰী হৈছে, ডিফেন্সত গৈছে, সকলোখিনি আহিছে। আমি চবৰ লগতে চিনাকি হৈছো যে তুমি ক'ত। আমাৰ দুজনমান শিক্ষকেতো কান্দিয়ে পেলাইছে, তোমালোক ক'ত গুচি গ'লা আৰু আমি ক'ত থাকিলো, তেনেকুৱা ধৰণৰ। কিন্তু শিক্ষক তেওঁলোককে কয় যি মমডালৰ কথা নকয়, নিজে জ্বলি জ্বলি আনক পোহৰ দিব লাগিব। সেইখিনি হয়। আপোনালোকে ভুগি আছে, কিন্তু আপোনালোকে এটা ছাত্ৰ ছাত্ৰীক এটা ৰাস্তা দেখাইছে, পথ দেখাইছে, খুব পথ যিটো পথেদি তেওঁলোক আজি কৃতকাৰ্য শিখৰত উপনীত হৈছে। খুব ভাল কাম কৰি আছে। এইবিলাক কথা বাইদেউ পাতি থাকিলে গোটেই ৰাতিটোৱে লাগে, সেইকাৰণে মাজতে অকমান আঁতৰি আহিছো। দুখো লাগে খুব নহয়, দুখৰ কথা, মৰ্মান্তিক কথা, একদম বেদনাই মানে ভৰি পৰিব কথাবিলাক পাতি থাকিলে। তো তাৰ মাজতে আপুনি যিহেতু মৰাণ বিহু গাই বা মৰাণ বিহু গীত লিখিছো বুলি কৈছে, এটা গীত যদি আপুনি পৰিৱেশন কৰি দিব পাৰে। নিশ্চয়। মৰাণ বিহু গীত ঠিক আছে, মই গাই দিছোঁ। আমাৰ আচলতে কৈ ল'ব লাগিব যে মৰাণ বিহুবিলাক খুব মানে এটা শ্ল' ৰিডমত যায় গানবিলাক। গতিকে আমাৰ আৰু গীতবিলাক এনেকুৱা হয়, ল'ৰা আৰু ছোৱালী মানে দৈত থাকে, তেনেকুৱাকে মই অকল এফাঁকি মান গাই দিছোঁ। মই গাব লাগিব নালাগে, গাই যদি গাব। ল'ৰাও গাই দিছো, তাৰমানে ল'ৰাখিনিও গাই পেলাই ছোৱালীটো ৰিজাল্ট মানে উত্তৰ দিব আৰু যোৱা নামৰ নিচিনা। আমাৰ যোৱা নামে থাকে প্ৰায়। ভৈৰে সিপাৰে ঘনেকৈ হাবিখন, তাতে মংস ৰাই কান্দে, দেহৰে ভিতৰত অকিহে কুৰুলি অধিকি ধান বনা দিবানে, ৰাতি হুমুজিয়া নাইতি যামে তোৰে ঘৰলে, যামে তোৰে ঘৰলে, হাৰে পায় থাকিবি হৈ, কুকুৰে ভুকিলে নাইতি ওলাই তৈয়া
ৰাতি হুমজিয়া ऐसे नाइते नहीं बीदियों कोले नहीं बीदियों कोले के कायनु पामोही देखी भूरे तोंगिते ऐसे नाइते অকলে মই থাকোঁতে অকলে মই থাকোঁতে হেদাঙেনো হেদাঙে যাবি হে মইনা কিৰিকৈ কান্দিলে হে মইনা মাখনে এজনী ই মইনা মাখনে এজনী ই মইনা মখনাই ফিন্দালে মখনাই ফিন্দালে কাণ হে মইনা বিহুৰে কোলাতে হে মইনা পেপাতি বাজিলে হে মইনা পেপাতি বাজিলে হে মইনা ঘৰত থাকিবলে ঘৰত থাকিবলে ঘৰত থাকিবলে ঘৰত থাকিবলে ঘৰত থাকিবলে ঘৰত থাকিবলে মৰাণ বিহু আৱতৰ হয় হয় ভাল লাগিলে যেতিয়া মৰাণ বিহু গোৱাৰ সময় থাকে বহাগ বিহুতকে আমাৰ যিটো অসমীয়া বহাগ বিহু হয় মানে আমাৰ যিটো জেনেৰেল কথা কৈছো বহাগ বিহু তো তাতকে অলপ পিছত হয় মানে পিছৰ মঙ্গলবাৰৰ পৰা হয় আমাৰ আচলতে পিছৰ মঙ্গলবাৰ বুধে বৃহস্পতি মঙ্গলে উৰুকা বুলি কয় এনেকুৱা এটা গানেই আছে আমাৰ মঙ্গলবাৰে উৰুকা হ'ব বুধবাৰে আমাৰ গৰু বিহু তাত বৃহস্পতিবাৰে মানুহ বিহু এনেকুৱা হয় আপোনালোকৰ এই যিটো মৰাণ বিহু বুলি ক'লে এইটো ষ্টেজত হয় নে ঘৰে ঘৰে কৰে চোতাল বিহু চোতাল বিহু আমাৰ গছতলত হয় আমাৰ বিহু আমাৰ গোটেই গাঁওখন মিলি গছতলত এদিনে হয় এদিন নহয় আমাৰ মানে এনেকুৱা হয় আজি বান্ধি লয় আৰু কোনে কিমান দিনৰ বিহু কিছুমানে 11 দিনীয়া লয় কিছুমানে এসপ্তাহতে গছ তলতে গাব আমাৰ ছোৱালীবিলাকে গছ তলত গাব আৰু ল'ৰাবিলাকে তাৰ ব্যৱস্থা কৰি দিব আৰু আমাৰ বিহুখনৰ এটা খুব ধুনীয়া ঐতিহ্য আছে যে কি পৰম্পৰা এটা আছে আমাৰ গাঁৱৰ ল'ৰাই গাঁৱৰ ছোৱালী কেতিয়াও ননচায় এইটো মানে আমাৰ গাঁৱৰ এখন গাঁৱৰ ল'ৰাই বেলেগ গাঁৱতহে ছোৱালী নচাব পাৰিব নিজৰ গাঁৱৰ ছোৱালী কেতিয়াও ননচায় তেওঁলোকে গোটেইখিনি ব্যৱস্থা কৰি দিব নাই গছ তলৰ বিহু কথা কৈ আছো তাৰপিছত বাউণ্ডেৰী মাৰি দিব আৰু তেওঁলোকক তাৰ ভিতৰতে ছোৱালীজনী নাচিব লাগিব আৰু তাৰ ভিতৰত কিন্তু এটা ল'ৰা সোমাব নোৱাৰে বেলেগ গাঁৱৰ আহিলে বাহিৰৰ পৰাহে নচাব পাৰিব এনেকুৱা ৰক্ষণশীলভাৱে আমাক থোৱা হয় বিহু কোলাখন ছোৱালী নিজে নিজে গাব ছোৱালীয়ে গাই পেলাই আকৌ ল'ৰাৰ লগত সেইটো নাথাকে ছোৱালী নিজেই ফূৰ্তি কৰিব নিজেই গাব নিজৰ মাজতে তেওঁলোকে সেইটো চলি থাকিব আৰু ল'ৰাই যদি গায় সেই বাউণ্ডেৰী বাহিৰৰ পৰা গাব লাগিব আৰু ছোৱালীয়ে বাউণ্ডেৰীৰ ভিতৰত নাচিব ৰিপ্লাই আৰু এইটো আপোনালোকৰ গছতল বিহু আমাৰ আৰু যে ৰাতি বিহু হয় তাতো ৰাতি বিহু হয় একেখনে হয় কিন্তু তাত আগতে আমাৰ ৰাতি বিহু 7 দিন 7 ৰাতি একেলগে হৈছিলে মানে ৰাতিও হৈছিলে দিনতো হৈছিলে কিন্তু আজিকালি সেই সময়ৰ পৰিৱৰ্তনৰ ফলত বা অন্যান্য কিবা অসুবিধাৰ কাৰণে ৰাতি বিহুখন ঠায়ে ঠায়ে হৈ আছে কিন্তু বহুত ঠাইত হোৱা নাই এই ৰাতি বিহুখনৰো মানে পৰম্পৰাটো খুব ধুনীয়া তাতো তেনেকুৱাই হয় খুব সুন্দৰভাৱে হৈ যায় আৰু ল'ৰা যিমানখিনি গাব পাৰে যাব সকলোৱে মানে বাউণ্ডেৰীৰ বাহিৰৰ পৰাই গাব লাগিব ভিতৰলৈ সোমাবলৈ নোৱাৰে তেনেকুৱা আৰু বাইদেউ আপোনালোকৰ ধৰ্ম হুঁচৰি বুলি ভাগ আছে তো সেই তাৰ বহুত মহত্ব আছে ধৰ্ম হুঁচৰিৰ কথা কৈছো তো অকণমান জনাব নেকি ধৰ্ম হুঁচৰিটো আচলতে আমাৰ বিহুৰ লগতে আছে আৰু খুব গাঁওখনত প্ৰতি বছৰে আমি সেইটো নকৰে 10 বছৰ বা 5 বছৰ কিছুমান ঠাইত 5 বছৰ লয় কিছুমান ঠাইত 10 বছৰ মই যিটো অঞ্চলত আছো বাৰেকুৰি তাত 10 বছৰ মূৰত হৈছে যোৱা বছৰ হৈ গৈছে এই বছৰ আৰু হৈ গৈছে তাৰ মহত্বটো ধৰ্ম হুঁচৰি যি বছৰত পৰিব সেইখন গাঁওখন একদম সঁচাকৈ চবেই শুদ্ধভাৱে থাকে তাৰমানে আৰু ধৰ্ম নাই বুলি আমি নকওঁ চকুৰে যেতিয়া দেখি আছো খুব এটা ধাৰ্মিকভাৱে সকলোৱে একদম সম্পূৰ্ণ মান্যতা আছে আৰু কিছুমান নিয়ম থাকে ধৰা বন্ধা নিয়ম থাকে সেই নিয়মখিনিৰ মাজেৰে যিমান দিন লাগে সকলোৰে ঘৰত
নিয়মৰ মানি মাজত চলিব লাগিব। ভকতসকলে নিয়মৰ মাজত চলে আৰু গাঁৱৰ ৰাইজেও নিয়মৰ মাজত চলে এটলিষ্ট আমাৰ ঘৰখনৰ গৃহিণীজনীলৈকে নিয়মত চলিব নিৰ্দিষ্ট লগা সময় হয় আছে নেকি যে ইমান দিনতে শেষ কৰিব? সময় নাই প্ৰত্যেক ঘৰতে গাব লাগিব যিহেতু কিন্তু যিদিনাখনলৈ লাগে ধৰ্ম হৈছে শেষ নহয় সেইদিনাখনলৈকে আমি খালি সকলোৱে নিয়ম মানি চলিব লগীয়া হয় আৰু এটা বাইদেউ শুনো যে ধৰ্মসূচী যিটো ৰাস্তাত যায় তাত যদি ছাঁ গছকে বা কিবা হয় তেতিয়া মানুহজনৰ কিবা অসুখ বিসুখ হয় বা এনেকে মূৰ ঘূৰাই পৰি যায় এনেকুৱা কথাও শুনো আছে মহত্ব আছে বুলি কয় হয় চাগে হয় আৰু এনেকুৱা হয় ধৰ্মসূচী যাওঁতে আমি আলহীটো বাৰু নাযায়েই খুব ভয় কৰে আমাৰ গাঁৱৰ মানুহখিনি সচেতন হৈ থাকে নহয় গতিকে সেনেকুৱা এটা পৰিৱেশ নহয়গৈ আচলতে সৃষ্টি নহয় আচ্ছা আৰু হয় নেকি তেতিয়া কেনেকুৱা হয় একদম হয় আপুনি কওকচোন তেনেকুৱা মই কোনোবা এবছৰ দেখিছিলো দেই মই বাগজান গাঁৱত দেখিছিলো তেতিয়া মই নিজেই মানে আমাৰ ঘৰখনত আমাৰ এওঁৰ অসুখ হৈছিল কাৰণ আমি ভাৰ এখন দিবলৈ গৈছিলো ভাৰ মানে বুজি পাইছে চাগে হাঁহৰ ভাৰ এখন লৈ পেলাই তাৰপিছত ওচৰৰ এনেকে দৰ্জাৰ কিনাৰত ল'ৰা এজনকো আলহী এজনে মানে বহি পেলাই চোৱা নাছিলে বেঞ্চ চকী এখনত বহি চাই আছিলে তাৰপিছত আমি যেতিয়া সেৱা লৈছো সি তেওঁ পৰি গৈছিল মানে তেওঁ পৰি গৈছে সেইটো এটা কেছ মই মোৰ নিজৰ চকুৰে দেখিছো আৰু নেক্সট যোৱা বছৰ নহয় তাৰ আগৰ বছৰ মতাপং গাঁৱত যেতিয়া গাইছিলে ফিল্ডত মানে কি হৈছিলে সকলোকে এলাৰ্ট কৰি দিছিলে যে কোনেও ভিডিঅ' কৰিব নোৱাৰিব আৰু নকৰিব এনেকে বুলি আমি চবেই আৰু মোবাইল সেইটো বিলাক কোনে কৰে সেইটো তেওঁলোক যি হুঁচৰি গায় তেওঁলোকে কৰে হুঁচৰিৰ পৰা যিজন মানে তেওঁলোকৰ নামতি বুলি কয় নামতিজনৰ পৰাই মানে কথাখিনি ৰাইজক কৈছে যে আমি ধৰ্মসূচীখন তৰিম এতিয়া তাৰমানে কোনেও বিহু উৰুৱা দিনাখনৰ কথা কোনেও মানে ভিডিঅ' কৰিব নালাগে ওচৰতে ছোৱালী এজনী আছিলে ছোৱালী মানে ছোৱালীয়ে চাগে নে বোৱাৰী জানো এনেকে মানে আমি দূৰৰ পৰাই দেখিলো ভিডিঅ' কৰিছিল পৰি গ'ল তাই মানে পৰি গ'ল আকৌ সেই নামতিয়েহে তামোল চামোল কাটি মেলি খুৱাই মেলি তাই ভাল কৰিছে তেনেকুৱা মানে চকুৰে সেই দুটা মই দেখিছো মানে মানি চলিব লাগিব মানি চলিব লাগিব মানি চলিব আৰু তেওঁলোকে যি কয় সেইটো মানিব লাগিব আচলতে নামতি বিলাকে যিখিনি কয় বা ভকত খিনি যিখিনি কৈ আহে আজি এইখিনি ইমানখিনি আমাক শক্তি দিছে গাঁৱৰ ৰাইজে খালি ইমানখিনি মানিব লাগিব গতিকে খোৱা বোৱা মদ পানী গাহৰি চাহৰি মানে যাৰ যি গোটেইখিনি শুদ্ধ হৈ থাকিবলগীয়া হয় আৰু তেনেকুৱা বাইদেউ আমি বহুত সময় কথা পাতিলো নিশ্চয় নিশ্চয় আৰু আপোনাৰ বাৰেকুৰি যি ঐতিহ্য আছে সেইদিনা নৰেন্দ্ৰ মোদী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱেও হলৌ বান্দৰৰ ওপৰত নিশ্চয় মন্তব্য ৰাখিছে ত' বাৰেকুৰিৰ ওপৰত বহুত কথা পাতিবলগীয়া থাকিল হয় অনাগত দিনত যদি আমি সময় পাওঁ সুযোগ পাওঁ নিশ্চয় পাতিম আৰু আপোনাৰ যিটো কাকপথাৰৰ পৰা বাৰেকুৰিলৈ যিটো বৰ্ণিল বৰ্ণাঢ্য যাত্ৰা আৰু মাজৰ যিবিলাক আপোনাৰ মানে সন্ত্ৰাস বুলি কৈছো আৰু সংগ্ৰাম সন্ত্ৰাস ধুমুহাৰ দিন গ'ল আকৌ ভাল দিনলৈ ঘূৰি আহিছে ত আচলতে কি হয় মানে কি অন্তিম মানে শেষ নহয় আচলতে তেনেকুৱা ধৰণৰ কথা থাকে আৰু ধুমুহাৰ পাছত আকৌতো পৰিৱেশটো নিকা হয় চাফা হয় সূৰ্যটো ধুনীয়াকে ওলাই হয় নে নহয় ত কেতিয়াবা জীৱনলৈ ধুমুহা আহি তেনেকে আপোনাৰ জীৱনলৈ আহিছিল আকৌ আপুনি ন পাতেৰে বা ন সজাৰে আকৌ আগবাঢ়ি আহিছে সমাজৰ মাজলৈ ত আপোনাৰ সেই দীঘলীয়া জীৱনৰ পৰিক্ৰমাত আমি মাত্ৰ অকমান কথা পাতিলো নিশ্চয় আৰু বহুত কথা থাকি গ'ল অজানিতে বা আমাৰ অলক্ষিতে থাকি গৈছে অনাগত দিনত আমি ইচ্ছা এবাৰ লগ পাম আকৌ কথা পাতিম আপুনি প্ৰযুক্তিক আগবঢ়াই নিয়ক এটা খুব বৰ্ণিল খুব মানে সম্ভাৱনা পোৱা মই এটা ভৱিষ্যত আছে আগবঢ়াই নিয়ক ভাল হ'ব তাৰ ভাল দিন আহি আছে আমি সদায় সকলোৱে শব্দ বৃক্ষৰ তৰফৰ পৰা প্ৰযুক্তিলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ যাতে সি অনাগত দিনত এজন খুব ভাল গায়ক হয় ভাল শিল্পী হয় লগতে এজন ভাল মানুহ হয় যাতে সমাজত নিজৰ স্বকীয়তাৰে নিজৰ মহত্বৰে জিলিকি থাকিব পাৰে লগতে বাইদেউ আমাৰ শব্দ বৃক্ষৰ কথা আপুনি জানেই খুব এতিয়া চালুকীয়া অৱস্থাত আছে খুব এটা সৰু আমি গছপুলি বুলিয়ে ভাবিছো পাত মেলিছে মাত্ৰ কিবা ক'ব নেকি শব্দ বৃক্ষ মই এইটোৱে ক'ম যে শব্দ বৃক্ষ হৈছে খুব এটা ধুনীয়া অনুষ্ঠান আমি প্ৰতিটো ইয়াৰ শিল্পীসকলক লৈ বা অন্যান্য সামাজিক ক্ষেত্ৰখনত জড়িত মানুহ ব্যক্তিসকলক লৈ পেলাই যিখিনি মত বিনিময় হৈছে খুব সুন্দৰ হৈছে আপোনালোকে যদি চোৱা নাই আপোনালোকে চাওক শব্দ বৃক্ষক আদৰি লওক আৰু শব্দ বৃক্ষৰ দ্বাৰা আমাৰ বহুতো জনা নজনা শিল্পীসকলে আপোনালোকে দেখিবলৈ পাব বা ব্যক্তিসকলক দেখিবলৈ পাব মই আহ্বান জনাম যে সকলোৱে শব্দ বৃক্ষক আঁকোৱালি লওক আমাৰ বিশ্বজিৎ ছাৰ দেৱৰ এটি খুব সুন্দৰ অনুষ্ঠান এই অনুষ্ঠানটিক মই নিজৰ ফালৰ পৰা মই খুব শুভেচ্ছা জনাইছোঁ বহুত দীৰ্ঘম্যাদী হওক বস্তুটো আৰু সকলোৱে আদৰি লওক
সুন্দৰ এটা অনুষ্ঠান। ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু ফ'ল' কৰি দিয়ক, লাইক কমেণ্ট কৰক। মানে ভালটো লাগিবই, সকলোৱে ভাল লাগিব, গতিকে সেইখিনি কৃপণালি নকৰিলে আমি ভাল পাম। আহ্বান থাকিল। আৰু গান গালে আৰু গাবলৈ ইচ্ছা আছে নেকি? ৰাতিও হৈছে নহয় বহুত। ঠিক আছে না? অঁ ঠিক আছে, লগ পাম তেতিয়াহ'লে। নিশ্চয় নিশ্চয়। ভাল দিন আহক, আমাৰ ভাল দিন আহক। হয়, আমাৰ প্ৰতি মৰম চেনেহ যাচি থাকিব, নিশ্চয় আমাক লগ নিশ্চয়। নেৰিব কেতিয়াও। নাই নাই নাই, মই ধন্যবাদ জনাইছো পুনৰবাৰ যে মোকো এগৰাকী যে এনেকে মাতিব লগা ব্যক্তি বুলি ভাবি পেলাই এইখন মঞ্চলৈ যে মাতিলে বা মোৰ কথাখিনি কোৱাৰ সুবিধা প্ৰদান কৰিলে, তাৰ কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। আৰু আগলৈ যদি কিবা সহায় সহযোগিতা কৰিব লাগে নিশ্চয় কৰিম। ধন্যবাদ। ধন্যবাদ।